নমস্কাৰ আজিৰ ভিডিঅ'ত ভাৰতৰ উচ্চতম বস্তু জানে বান্ধ তোৰণ মিনাৰ পথ শৃংগ মূৰ্তিবোৰ কি জানোৱা হওক প্ৰথমে ভাৰতৰ উচ্চতম বিমানবন্দৰ হ'ল লাডাখৰ লেহ বিমানবন্দৰ ই সমুদ্ৰ পৃষ্ঠৰ পৰা ৩২৫৬ মিটাৰ উচ্চতাত আছে ভাৰতৰ উচ্চতম বান্ধ হ'ল উত্তৰাখণ্ডৰ তেহৰী বান্ধ ইয়াৰ উচ্চতা ২৬০ মিটাৰ ভাৰতৰ উচ্চতম তোৰণ হ'ল আগ্ৰাৰ ওচৰত বুলন্দদাৰৱাজা ইয়াৰ উচ্চতা ১৭৫ ফুট ভাৰতৰ উচ্চতম মিনাৰ অৰ্থাৎ স্তম্ভ হ'ল qutubminner ইয়াৰ উচ্চতা ৭৩ মিটাৰ অৰ্থাৎ ২৩৯ ফুট ইয়াক ১২৩৯ চনত বনোৱা হৈছিল ভাৰতৰ উচ্চতম পথ হ'ল khardungla এই পথ লাডাখৰ লেহ মাণ্ডলী খণ্ডত অৱস্থিত ইয়াৰ সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ৫৬৮২ মিটাৰ অৰ্থাৎ ১৮৩৮০ ফুট ভাৰতৰ উচ্চতম জলপ্ৰপাত হ'ল কুঞ্চিকল জলপ্ৰপাত ইয়াৰ উচ্চতা ৪৫৫ মিটাৰ অৰ্থাৎ ১৪৯৩ ফুট এই জলপ্ৰপাত কৰ্ণাটকত অৱস্থিত ভাৰতৰ উচ্চতম শৃংগ হ'ল কাঞ্চনজংঘা ইয়াৰ উচ্চতা ৮৫৭৯ মিটাৰ অৰ্থাৎ ২৮১৪৪ ফুট ভাৰতৰ উচ্চতম মূৰ্তি হ'ল গুজৰাটৰ নৰ্মদা নদীৰ পাৰত অৱস্থিত sarderballavvaipatel প্ৰতিমূৰ্তি এই মূৰ্তিক একতাৰ প্ৰতিমূৰ্তি অৰ্থাৎ statueofunity নামেৰে পৰিচিত ইয়াৰ উচ্চতা ১৮২ মিটাৰ অৰ্থাৎ ৫৯৭ ফুট এই মূৰ্তি ২০১৮ চনৰ ৩১ অক্টোবৰত উন্মোচন কৰে ই কেৱল ভাৰতৰে নহয় ই পৃথিৱীৰ ভিতৰত উচ্চতম মূৰ্তি ধন্যবাদ